নমস্কাৰ সকলোলৈ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজি মোৰ ভিডিঅ'টোত আছে এখন টচ মুগাৰ চাদৰ। চাদৰখনৰ সূতাৰে কেনেকৈ দহি বাতিব পাৰি তাকে অকণমান আপোনালোকক দেখাওঁ বুলি লৈছোঁ। আপোনালোকে কেনেকৈ দহি বাতে তাকো মোক জনাব। মই এনেকৈয়ে কৰোঁ, একেবাৰে সহজ পদ্ধতি। নতুন কোনোবা মানুহ থাকিলেও চাই শিকিব পাৰিব। যোনখিনিয়ে বাৰু জানে সেইখিনিৰ কাৰণে একো নাই, যিবিলাকে নাজানে নতুনকৈ শিকিব বিচাৰে তাহাঁতি মোৰ ভিডিঅ'টো চাই শিকিব পাৰে। এয়া চাওকচোন, আগত থকা সূতাখিনি মই সোঁ মাজত কাটি এনেকৈ টানি টানি উলিয়াই লৈছোঁ। এয়া সূতা উলিয়াই দুইটা আগতে মোৰ ৰেডি হৈ গ'ল। এতিয়া এয়া এনেকৈ সমানকৈ ল'ব লাগিব, তেতিয়া সেইটো সমান হ'ব, থোপাখিনি সমান আঁতৰত হ'ব। এয়া একচা সূতা দুটা ভাগ কৰি লৈছোঁ। দুটা ভাগ কৰি গুৰি লৈ এটা গাঁঠি দি এনেকৈ দুটা আঙুলিৰে এতিয়া দহি বাতি ল'ম। এয়া এনেকৈ বাতি দিছোঁ। যিহেতু ওচৰৰ সূতাখিনি আছে, অকণমান আমনি কৰিছে, মেল খাই আছে যে, সেইটো কাৰণে অকণমান টাইম লাগিছে। লাহে লাহে কৰি লৈছোঁ। একেবাৰে সহজ পদ্ধতি, কৰিবলৈ অকণো টান নহয়, একেবাৰে ইজি। এয়া চাওকচোন, এডাল হৈ গ'ল। এডালৰ নিচিনাকৈ আনডালো মই সোঁ মাজে দুভাগ কৰি গাঁঠি এটা দি এনেকৈ পকাই লৈছোঁ। দুইডাল যেতিয়া হৈ গ'ল, দুইডাল অকণমান আঁতৰত চাদৰখন কোচ নোখোৱাকৈ তেনেকৈ এটা গাঁঠি দি লৈছোঁ। এয়া চাওকচোন, এনেকৈ মই কেনেকৈ গাঁঠিটো দিলোঁ আপোনালোকে ধৰিব পাৰিলেনে? এয়া এনেকৈ দি লৈছোঁ। এনেকৈ গোটেই চাদৰখনৰ দুইটা আগে মই কৰি ল'ম। এতিয়া মোৰ দুইটা আগ এনেকৈ গাঁঠি দি হৈ গৈছে। এতিয়া থোপাটো মই কেনেকৈ লগাইছোঁ, যিহেতু চাদৰ আগটোৰ সূতাখিনি অকণমান চুটি আছিলে, মই অকণমান বেলেগ পদ্ধতিত লগাইছোঁ। হ'লেও ইজিয়ে বাৰু, টান নহয়। এনেকৈ সূতা কচা মাজত থৈ দুটা গাঁঠি দি এনেকৈ গাঁঠি দুটা দি লৈছোঁ। তাৰপাছত এনেকৈ সূতা কচা ধৰি, যিহেতু সূতা কচাৰ হেৰিটো চুটি আছিলে, সেইটো কাৰণে মই অন্য এডাল সূতা লৈ এনেকৈ দুটা পাক দি তাৰপাছত এনেকৈ গাঁঠি দি দিছোঁ। গাঁঠি দি পিনি মই থোপাটো বান্ধিছোঁ। বেলেগ চাদৰবোৰ মই বেলেগকৈ বান্ধোঁ বাৰু। চাদৰখনৰ সূতাৰে মই গাঁঠি দিওঁ, কিন্তু চাদৰখনৰ সূতাখিনি অকণমান চুটিৰ কাৰণে মই বেলেগ সূতা ব্যৱহাৰ কৰিছোঁ। এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে। এনেকৈ দহি বাতিলে বহুত ধুনীয়া লাগে। পাটৰ মুগাৰ কাপোৰত মই এনেকৈয়ে দহি বাতোঁ। আজি মই কাপোৰযোৰ ৰেডি কৰিছোঁ এগৰাকী লিটল ব্ৰাইডৰ কাৰণে। এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে। আপোনালোকৰ বাৰু এনেকৈ দহি বাতিলে ভাল লাগেনে? এয়া মোৰ কাপোৰ ৰেডি হৈয়ে গ'ল। ব্লাউজটো চাওকচোন, কিমান টিকলা, ব্ৰাইডজনী টিকলা যে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।